ট্ৰাইবেল সকলে মডাৰ্ণ ল নীতি গৃতিটো নাজানে আমাৰ মানুহ আমাৰ যিসকলে ষ্ট্ৰাগল কৰিছে তেওঁলোকে ল নাজানে কাৰণে এইটো আটাইতকৈ ভাল পাৱাৰ বুলি ভাবিলে কিন্তু আচলতে তেওঁলোকৰ যিমান পাৱাৰ আছে চব সাৰেণ্ডাৰ কৰি দিলে এইটো মই অলৰেডি ক'লোঁ ডিচিকে যদি এডমিনিষ্ট্ৰেশ্যন দিছে BTC চাব ডিপাৰ্টমেণ্টবোৰ ডিচিটো তেওঁ CMক আলোচনা কৰি CM অৰ্ডাৰটো নচলিব নহয় চিফ মিনিষ্টাৰৰ অৰ্ডাৰ মতেহে ডিচিটো চলাব তাৰমানে চিফ মিনিষ্টাৰে চলাব তাৰমানে আছাম গভৰ্ণমেণ্ট আৰু এইটো BTRটো একো নাই এইটো কাৰণটো হৈছে 6 শিডিউলটো ইমপ্লিমেণ্ট নকৰিলে এইটো 6 শিডিউলটো পুৰা মানে কি কয় দুৰ্বল কৰি দিলে যেতিয়া আমি মোৰ পাৱাৰ বিচাৰোঁ গভৰ্ণমেণ্টটো বৰ চালাক আছে আমাক সদায় লেছ পাৱাৰহে দি দিয়ে আৰু আমাৰ মানুহটো নুবুজে এইটো মোৰ পাৱাৰ হৈছে বুলি ভাবে সেইকাৰণে আমাৰ পাৱাৰটো সাৰেণ্ডাৰ কৰি দিয়ে এইটোৱে কথা BLT সকলে এই যে কাউন্সিল ইলেকশ্যনৰ কাৰণে কণ্ডাক্ট কৰিবলৈ ভোটাৰ লিষ্ট বনাবলৈ সেই পাৱাৰটো আছাম গভৰ্ণমেণ্টক দি দিলে সেইটো আটাইতকৈ ইম্পৰ্টেণ্ট পাৱাৰ সেইটো আমাৰ ঘৰ যদি নাই ঘৰ গঠন কৰিবলৈ শক্তিয়ে নাই তেতিয়াহ'লে আমাৰ ঘৰ কেনেকৈ ভাল হ'ব পাৰিব সেইটোৱে কথা সেইকাৰণে আমাৰ যিটো BLT সকলো সেইটো কৰিলে আমাৰ UPDS সকলে তেনেকৈ কৰিলে সেইকাৰণে আমি অট'নমাছ ষ্টেট আণ্ডাৰ আৰ্টিকল 244A কাৰ্বি আংলং ডিমা হাছাওটো বিচাৰি আছে কনষ্টিটিউশ্যনত আছে আৰু আপোনালোকৰ আৰ্টিকল 2 আৰু আৰ্টিকল 3 মতে আপোনালোকে ছেপাৰেট ষ্টেট বিচাৰি আছে এইটো আমাৰ কনষ্টিটিউশ্যনেল ৰাইট আমি পাবই লাগিব কিন্তু আমাৰ এই 6 শিডিউলটো হেৰাব নালাগে কাৰণ আৰ্টিকল 2 আৰ্টিকল 3টো তাত আমাৰ ট্ৰাইবেলৰ কাৰণে প্ৰটেকশ্যন বুলি শব্দ তাত একো লিখা নাই আমাৰ ট্ৰাইবেল প্ৰটেকশ্যনো লাগিব ষ্টেটো লাগিব সেইকাৰণে 6 শিডিউলটো সদায় লাগিব 6 শিডিউল which was proclaimed on 26 November 1949 সেইটোহে আটাইতকৈ ভাল 6 শিডিউল লগতে 1995ত যিটো 30 ডিপাৰ্টমেণ্ট আমাক দিছে সেইটো লাগিবই পিছতটো লাগিব এইটো আমাৰ BTC বা BTR কাৰণে এইটো লাগিব আৰু যিটো এতিয়া BTR কিবা এগ্ৰিমেণ্ট কৰি পেলাই যে ডিচিকে পাৱাৰ দি দিলে এইটোতো ডিচিক দিয়া মানেতো আছাম গভৰ্ণমেণ্টক দিয়া এইটো পাৱাৰটো সেইকাৰণে আপোনালোকৰ মোৰ পাৱাৰ পাইছে বুলি ভাবিছিলে কিন্তু লেছ পাৱাৰ হৈ গ'ল এইটো আৰু এতিয়া তেওঁলোকে কিছুমান মানুহে ফাইটো কৰিব নোৱাৰে কাৰণ তেওঁলোকৰ কৰাপশ্যন কিবা কিবি হেইনছ ক্ৰাইমতে তেওঁলোকক বান্ধি কৰি থৈছে এইটোৱে কথা মাছৰ তেলেৰে মাছ ভাজা এইটো লৈ পেলাইহে আমাক কি কয় শাসন কৰি আছে এইটো পলিচিতে আমাৰ 6 শিডিউলত হ'লে আণ্ডাৰ পেৰাগ্ৰাফ 20 মতে আমাৰ ভোটটো নন ট্ৰাইবেল সকলে যিসকলে 1938ৰ পাছত মই কাৰ্বি আংলং কথাই কৈছোঁ ইয়াত হ'লে 2003 হ'ব 2003 পাছত যিবিলাকে আহিছে তেওঁলোকেতো ভোট দিব নোৱাৰিব ইলেকশ্যনো কণ্টেষ্ট কৰিব নোৱাৰে আৰু আচলতে এইটো 6 শিডিউলত কিন্তু এইটো ইয়াৰ কাট অফ ইয়াৰ বুলি নাই ট্ৰাইবেল নে নন ট্ৰাইবেল সেইটোৱে কথা তেওঁলোকে কেতিয়া আহে নাহে এইটো কথা নহয় ট্ৰাইবেল হ'লে ভোটটো দিব পাৰিব নন ট্ৰাইবেল হ'লে ভোটটো দিব নোৱাৰিব এইটোৱে কথা